হাই গাইজ, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। পৰিজ ডায়েৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বতৰটো বহুত ডাৱৰীয়া, সেইবাবে আগতে অলপমান খানা খাওঁ বুলি ভাবিলোঁ। সেইকাৰণে মাংস আনিলোঁ, গাহৰি আৰু ব্ৰইলাৰ বনাইও থৈছোঁ। গাহৰি ব্ৰইলাৰ এইপিনে বনাই থৈছোঁ, ব্ৰইলাৰ আৰু এইপিনে বনাই থৈছোঁ গাহৰি। কাৰেণ্টটো নাই, আজি বতৰটো ডাৱৰীয়া, কাৰেণ্টটো গ'ল। এয়া বাহিৰত বৰষুণো দি আছে, মই দেখাই আছোঁ। বাহিৰত বহুত বৰষুণ দি আছে, এয়া দেখিছে, বৰষুণ দি দি গোটেই পিছল হৈ গৈছেগৈ। বতৰটো ডাৱৰীয়া, সেইকাৰণে আজি ভাবিলোঁ গাহৰি আৰু ব্ৰইলাৰকে খাম। এইটো মোৰ ফাৰ্ষ্ট ব্লগ, যদি ভুল হৈছে ক্ষমা কৰিব। যদি